নমস্কাৰ বন্ধুসকল, মই গোবিন্দ গোহাঁই আছাম কেৰিয়াৰ ইউটিউব চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকক এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ আজি ওলাইছোঁ। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ইনফৰমেশ্যনটো কি আপোনালোকে শেষলৈকে চাই থাকক, ভিডিঅ'টো তেতিয়া গম পাব। ঠিক আছে বন্ধুসকল, ভোটাৰ কাৰ্ড সম্পৰ্কে ইনফৰমেশ্যনটো দিবলৈ ওলাইছোঁ। তো বন্ধুসকল, আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যদি আপুনি এতিয়াও আপোনাৰ ভোটাৰ কাৰ্ডখন ভেৰিফিকেশ্যন কৰা নাই তেন্তে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, যিহেতু প্ৰথম 15 অক্টোবৰ লাষ্ট ডেট আছিল ভোটাৰ কাৰ্ড ভেৰিফিকেশ্যনৰ আৰু এডিটিঙৰ। তো কিন্তু এতিয়া ভাৰতীয় নিৰ্বাচন আয়োগে এই সময়সীমাটো 15 অক্টোবৰৰ পৰা 18 নৱেম্বৰ 2019 তাৰিখলৈকে সীমা নিৰ্ধাৰণ কৰিছে। গতিকে কোনো চিন্তাৰ কাৰণ নাই, এক মাহ সময় আপোনালোকৰ হাতত আছে। বন্ধুসকল, ইয়াতে যিখন অফিচিয়েল নটিফিকেশ্যনছ ইলেকশ্যনছ কমিশ্যনছ অফ ইণ্ডিয়া তাৰ যিটো ৰেফাৰেঞ্চ নাম্বাৰ লেটাৰ নম্বৰ দিয়া আছে 1 পৰা 6লৈকে, গোটেই তথ্যখিনি ইয়াতে দিয়া আছে। কিয় কৰা হৈছে, কিয় ইলেকশ্যন কমিশ্যনে এইটো কৰা হৈছে, চব ইয়াতে দিয়া আছে। আপোনালোকে এবাৰ ভালকৈ চেক কৰি লওক। ঠিক আছে, লাহে ধীৰে ভালকৈ কামখিনি কৰক। সকলো ডকুমেণ্টছ গোটাই ছাপৰ্টিং ডকুমেণ্টছ গোটাই আপোনালোকে শুদ্ধকৈ কাৰেকশ্যন কৰে। যদি কাৰেকশ্যন কৰিব লগা আছে তেন্তে কাৰেকশ্যন কৰক, অতি সোনকালে কৰাৰ কোনো প্ৰয়োজন। যিহেতু বন্ধুসকল, আমাৰ বহুতৰে কাৰেকশ্যন কৰিবলগীয়া আছে। ভোটাৰ কাৰ্ডত বহুতৰে ভুল গৈ আছে। কাৰোবাৰ ডেট অফ বাৰ্থ ভুল গৈ আহিছে, কাৰোবাৰ বয়স ভুল গৈ আহিছে, কাৰোবাৰ ৰিলেশ্যনশ্বিপ ষ্টেটাছ ভুল গৈ আহিছে, আৰু কাৰোবাৰ নাম অথবা ছাৰনেম সকলো ভুল গৈ আহিছে। তো তেনে ক্ষেত্ৰত আপোনালোকৰ চিন্তাৰ কোনো প্ৰয়োজন নাই। এতিয়া সময়সীমা প্ৰায় 1 মাহতকৈ বেছি দিছে। তো আপোনালোকে লাহে ধীৰে এইখিনি কাম কৰক আৰু সকলোখিনি ডকুমেণ্টছ ছাবমিট কৰক ভালকৈ, কাৰণ এতিয়া ছাৰ্ভাৰৰ বহুত প্ৰব্লেম দেখা গৈছে। ছাৰ্ভাৰ ডাউন হৈ থাকে, এপ্লিকেশ্যনছ এৰ'ৰ, ছাবমিট নট ছাবমিটেড এনেকৈ দেখাই থাকে। যিহেতু সমগ্ৰ অসমবাসী বা সমগ্ৰ ভাৰতবৰ্ষই এই একেটা ৱেবছাইট nvps.in বা এপছ যোগে এইটো এক্সেছ কৰিবলৈ চেষ্টা কৰি আছে। তো এইটো স্বাভাৱিক যে ইয়াৰ ছাৰ্ভাৰ ডাউন হোৱাটো। তো এতিয়া ইয়াৰ কাৰণে কোনো প্ৰব্লেম নাই। তো আজিৰ ভিডিঅ'টো ইমানেই। আৰু যদি কিবা সুধিব লগা থাকিলে আপোনালোকে কমেণ্ট বক্সত মোক জনাব, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আৰু মোৰ আছাম কেৰিয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো পাৰ্য মানে আপোনালোকৰ শুভাকাংক্ষীসকলক শ্বেয়াৰ কৰক। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। আহি থকা ভিডিঅ'ত পুনৰ লগ পাম।